বুনৰি ৰেন্দি মই সকলোৱে কয় মই হেনো এজনী বুনৰি ৰেন্দি। সকলোৱে সমালোচনা কৰে, সকলোৱে মোক বেয়াকৈ কমেণ্ট কৰে, সকলোৱে সমালোচনা কৰে, সকলোৱে বেয়াকৈ কথা কয়। তথাপিও মই সুখী, কিয়নো মোৰ কাষত মোৰ স্বামী আছে। তথাপিও মই সুখী, কাৰণ মোৰ কাষত মোৰ হাজবেণ্ড থিয় হৈ আছে। সামাজিক মাধ্যমত এগৰাকী অসমীয়া বোৱাৰীৰ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ' এতিয়া সমগ্ৰ অসমতে চৰ্চিত হৈ পৰিছে। ভিডিঅ'টোত এগৰাকী অসমীয়া বোৱাৰীয়ে যি ক'লে সেয়া এতিয়া সকলোতে ভাইৰেল হৈ পৰিছে। এই বোৱাৰীগৰাকীয়ে আচলতে কিয় এনেকৈ ফেচবুকত লাইভ আহিবলগীয়া হ'ল, কিয় নিজৰ বিষয়ে এনেকৈ ক'বলগীয়া হ'ল, চাওক বোৱাৰীগৰাকীৰ সেই বিশেষ ভিডিঅ'টো। বুনৰি ৰেন্দি মই সকলোৱে কয়, মই হেনো এজনী বুনৰি ৰেন্দি। সকলোৱে সমালোচনা কৰে, সকলোৱে বেয়াকৈ কথা কয়, কমেণ্ট কৰে। তথাপিও মই সুখী, কাৰণ মোৰ কাষত মোৰ হাজবেণ্ড থিয় হৈ আছে। প্ৰতিটো সময়তে তেওঁ মোক ছাপোৰ্ট কৰিছে, তেওঁ মোক সাহস দিছে। আনৰ কথা নুশুনিবা, আনৰ কথাত গুৰুত্ব নিদিবা, নিজৰ কাম কৰি যোৱা। তুমি যদি সৎ পথত আছা, তুমি যদি সত্য, তেন্তে তুমি এদিন নহয় এদিন ছাকচেছ হ'বা। যিকেইজনে তোমাক বুনৰি ৰেন্দি বুলি কৈছিল, সেইকেইজনে এদিন তোমাক সীমা সেনাপতি এজনী ভাল মানুহ বুলি সকলোৰে আগত সমালোচনা কৰিব। আজি তোমাক সিহঁতি বেয়া বুলি কৈছে, কাৰণ তুমি আগবাঢ়ি যাব নোৱাৰাটো বিচাৰিছে, তোমাক এই কামটোৰ পৰা আঁতৰাবলৈ বিচাৰিছে, তাৰ কাৰণে তোমাক তেনেদৰে কৈছে। যদি সিহঁতৰ কথা শুনি তুমি মনটো বেয়া কৰি থাকা, কামটো যদি নকৰা, তেন্তে তুমি ছাকচেছ কেনেকৈ হ'বা? তোমাৰ সপোন পূৰণ হ'ব কেনেকৈ? তুমি সপোন পূৰণ কৰিবৰ বাবে তুমি যুঁজিব লাগিব। জীৱনত আমি সৰুৰ পৰা ডাঙৰ ইমানটো হোৱালৈকে বহুত বেছি কষ্ট কৰিহে ডাঙৰ হৈছোঁ, বহুত বেছি যুঁজিব লগা হৈছে। সৰুতে মা দেউতাই আমাক হাতত ধৰি খোজকাঢ়িবলৈ শিকাইছিল। গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে হ'বলা। আজি নিউজ ভিডিঅ'টো কিয় দিছোঁ, প্ৰতিটো মানুহে আজিকালি নিউজ নাচায়। একচুৱেলি নিউজ ভিডিঅ' চাবলৈ পাহৰিয়ে থাকে। ফেচবুক, ইনষ্টাগ্ৰাম ৰিলছ বনাওঁতে মানে নিউজ ভিডিঅ' চাবলৈ পাহৰিয়ে যায়, হয়নে নহয়? নিজৰ ব্লগ ভিডিঅ' বনাওঁতে, নিজৰ এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনাওঁতে নিউজ ভিডিঅ' চাবলৈ পাহৰিয়ে থাকে, হয়নে নহয়? সেইকাৰণে মই ৰাতিপুৱা যেতিয়া মোবাইলটো অ'পেন কৰিলোঁ, নেটটো অন কৰিলোঁ, পটককৈ নিউজটো আহি গ'ল। সেইকাৰণে চালোঁ, চাই কিনি মই মোৰ চেনেলত যোগেদি এই মেছেজটো শ্বেয়াৰ কৰোঁ বোলো, সেইকাৰণে ভিডিঅ'টো দিছোঁ। কোনো বেয়া নাপাব। যিসকলে একচুৱেলি বহুত ধৰণৰ ছ'চিয়েল মিডিয়াত, ফেচবুক, ইনষ্টাত কিছুমান ল'ৰাই বা কিছুমান বোৱাৰীয়ে বেয়াকৈ কমেণ্ট কৰে, বনৰি ৰেন্দি, নাপায়, তেনেকুৱা কমেণ্ট কৰিও নাপায়। কমেণ্ট নকৰাৰ আগতে আপুনি অলপ চিন্তা কৰি চাব লাগে। নাপায়, কিয় মই কমেণ্টটো বেয়াকৈ কমেণ্ট কৰিছোঁ, কিয় নাপায়? এনেকুৱা কমেণ্ট কৰিব নাপায়। যদি আপুনি কমেণ্টেই কৰিবলৈ মন নাই, কমেণ্ট নকৰিব। যদি কমেণ্ট কৰিবলৈ মন আছে, যিকোনো এটা কমেণ্ট দি দিয়ক, নাইচ, বিউটিফুল, যিকোনো এটা। যদি আপুনি ভিডিঅ' চাবলৈ মন নাই, ভিডিঅ' চাব নালাগে। এনে আনক মিছা মিছিকৈ বনৰি ৰেন্দি, তইনো কি, তইনো কোন, এনেকুৱা এনে পাৰ্টটোত মেছেজ কৰাতকৈ, কমেণ্ট দিয়াতকৈ নকৰে এবাৰ। আপুনি ভিডিঅ' চাব নালাগে তেনেকুৱা, যদি আপুনি তেনেকৈ ব্যৱহাৰ কৰে, হয়নে নহয়? মেছেজটো এইটোৱে আছিলে। বেছিকৈ নকওঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই গাইজ।